We hear the rush in the wind. Everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমাৰো ভাল বাৰু। আৰু বৰ্তমান আমি আছোঁ তিনিচুকীয়াৰ হাজবেণ্ডৰ মানে এখেতৰ ফ্ৰেণ্ডৰ ঘৰত আছোঁ আৰু তো এই গাই দুটা ল'ৰা ছোৱালীকেইটা কোন ইফালে আহাচোন, ইফালে হাই কৈ দিয়া। তো গাইজ আমি ভাবিছোঁ যে আজি মানে অৰুণাচল যাম বুলি ভাবিছোঁ গোটেইবিলাকে মিলি পেলাই। তাৰপিছত ব'লক আপোনালোকক দেখুৱাই আছোঁ। এই পোৱালীকেইটা দেখিছেনে? ইফালৰ পৰা সিফালে দৌৰি আছে সেয়া। আৰু গুণে চুৱেটাৰটো এটা গোটেই পিন্ধি ল'লে তাই এতিয়াই। মই ভাবিছিলোঁ পিন্ধাই নিনিও এতিয়া, তাতে লাগিব পাৰে বুলি পেলাই, ঠাণ্ডা লাগিব বুলি পেলাই, তো তাই আগতীয়াকৈ পিন্ধি ল'লে। চ' ব'লক গাইজ মই দেখুৱাই আছোঁ আপোনালোকক। আৰু এয়া আমি কাপোৰ কানি পিন্ধি পূৰা ৰেডি হৈ ল'লোঁ আৰু বাকীবিলাকেও ৰেডি হৈছে, অলপ দেখুৱাই দিছোঁ আপোনালোকক। আমি সকলোৱে ওলাই মেলি ৰেডি আৰু এয়া হাজবেণ্ডক দেখিছেনে বিচনাত বাগৰি আছে, এতিয়ালৈকে ওলোৱাই নাই। এয়া হৈছে হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ৱাইফ হয় আৰু এয়া হৈছে তেখেতৰ মাক হয়। বাকীবিলাকক চিনাকি কৰাই দিয়াই নহ'লে বাৰু। যে আমি এতিয়া যাবৰ কাৰণে ৰেডি হৈ গ'লোঁ আৰু এয়া গুণে আমনি কৰিছে বহুত, ভাবিছে কি মই নাযাম বুলি পেলাই, সেইটো কাৰণে তাই অলপমান আমনি কৰি আছে। তো আমি অলপ দূৰ যোৱাৰ পিছতে মানে হাজবেণ্ডৰ অলপমান গাটো বেয়া হ'ল, মানে খোৱাৰ অলপ খেলি মেলি হ'ল, সেইটো কাৰণে। এয়া দেখিছেনে আমি অৰুণাচল সোমাই গ'লোঁ। এতিয়া অলপ গাড়ীখন শ্ল' কৰি পেলাই গৈছে, পুলিচে কিবা চেকিং কৰি আছে, কিন্তু আমাৰ চেকিং নকৰিলে বাৰু। আৰু এয়া দেখিছেনে অৰুণাচল সোমোৱাৰ পিছতে ঘৰবিলাক দেখিছেনে মানুহৰ চাংঘৰ, প্ৰায় মানুহবিলাকৰ ঘৰ চাংঘৰ টাইপে আৰু ইমান ধুনীয়া এটা পৰিৱেশ। আৰু এয়া হৈছে নামচাই টাউন পাই গ'লোঁ আমি। তাৰপিছত এইটো হৈছে গল্ডেন টেম্পল। আমি আহোঁতে সোমাম বাৰু, এতিয়া নোসোমাওঁ, সন্ধিয়া সময়ত হেনো বেছি ভাল লাগে, তো সেইটো কাৰণে আমি সন্ধিয়া ঘূৰি আহোঁতে সোমাম। ফাইনেলি পাই গ'লোঁ, কি ৰ'ব কৈছে একচুৱেলি। চ' গাইজ এয়া দেখিছেনে মানে মই ভবা নাছিলোঁ যে ৰিজৰ্টত আহিব বুলি পেলাই। এনেই ভাবিছিলোঁ যে অৰুণাচল যাম বুলি কৈছে, কিন্তু ৰিজৰ্টত আহিম বুলি কোৱা নাছিলে। তো গাইজ এয়া দেখিছেনে চামখে ৰিজৰ্ট। তো গাইজ ব'লক, সঁচাই বিৰাট ভাল লাগিছে মানে ৰিজৰ্টত আহিম বুলি মানে আগৰ পৰা ইচ্ছা আছিলে, কিন্তু অহা নাছিলোঁ। তো এইবাৰ ফাইনেলি আহি গ'লোঁ, বহুত ভাল লাগিছে, ছাৰপ্ৰাইজ হৈ গৈছোঁ। অলপ দেখুৱাই আছোঁ গড, ইমান ভাল লাগিছে। ৰিজৰ্টত অহা আশাটো পূৰণ হ'ল ফাইনেলি। আৰু ভবা নাছিলোঁ মানে যে তিনিচুকীয়াত আহি আমি অৰুণাচল যাম বুলি, ৰিজৰ্টত যাম বুলি পেলাই। তো গাইজ ফাইনেলি মানে মনৰ আশাটো পূৰণ হ'ল। তো গাইজ মাই গড, ইমান ভাল লাগিছে পাই ঘৰত, সঁচাই বিৰাট ভাল লাগিছে। তুমি ইয়াত বহি থাকা দেখোন, তাত বহি থাকা। বেটু গুলু উমা এটা দিয়াচোন, উমা এটা দিয়া, উমা এটা দিয়া, ইফালে এইফালে উমা এটা দিয়া। I love you. It's your time. Give me the messy, give me the pain. A rose will not grow without the rain. I wanna be someone who says there's more than meets the eye. Show off your fantasy, reality, whoa, that's yours, but I'll keep doing mine. You'll be living your good life, catch a glimpse of the outside, then you. মই মানে যেতিয়া ফাৰ্ষ্ট টাইম আৰু মানে ইনষ্টাগ্ৰামত এটা ৰিলছ দেখিছিলোঁ মানে ৰিজৰ্টৰ, আৰু ৰিজৰ্টখনৰ নাম আছিলে টাংটাও ৰিজৰ্ট অৰুণাচল। তেতিয়া মানে মই ভাবিছিলোঁ যে মই ৰিজৰ্টত যাম আৰু এনেকুৱা এখন ৰিজৰ্টত যাম আৰু যে সেইখনতে যাম, সেইটো ভবা নাছিলোঁ, মানে এনেকুৱা ৰিজৰ্টত যাম আৰু মানে ইচ্ছা আছিলে বহুত। চ' ফাইনেলি মানে সেনেকুৱা এখন ৰিজৰ্টত আহিলোঁ, এনেকৈ পানীৰ মাজতে কিবা এটা বহি খোৱাৰ ইচ্ছা আছিলে আৰু সেই ইচ্ছাটো পূৰণ হ'ল। ফাইনেলি ছাৰপ্ৰাইজ হৈ গ'লোঁ আৰু সঁচাকৈ এক্সপেক্টে কৰা নাছিলোঁ যে মোৰ সেইটো এটা মোৰ আশাটো পূৰণ হ'ব বুলি পেলাই। চ' সঁচাকৈ বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। আজি কিজানি মোৰ দিনটোৱে ভাল আছিল। আমি ইয়াৰ পৰা ওলাই দিলোঁ, এতিয়াহে গোটেইবিলাকে আন্ধাৰ হৈ গৈছে।
আৰু মই আপোনালোকক আহোঁতে কৈছিলোঁৱে যে আমি ঘূৰি আহোঁতে গল্ডেন টেম্পলত সোমাম বুলি। চ' ফাইনেলি আমি সোমাই দিলোঁ আৰু ইমান ধুনীয়াকৈ জিলিকি আছে ৰাতিৰ আন্ধাৰ, সঁচাই বিৰাট ভাল লাগিছে। আৰু ইয়াত জুবিন দাৰ মিছন চাইনাৰ দিন জ্বলে ৰাতি জ্বলে গানটোৰ শ্বুটিঙো কৰিছিলে। চ' আপোনালোকে ইয়াত এটা প্ৰাৰ্থনা শুনিব বেকগ্ৰাউণ্ডত। সেই প্ৰাৰ্থনাটো হেনো যিবিলাক মানুহ বিৰাট লাকি সেই মানুহবিলাকেহে শুনিবলৈ পায়, কিন্তু মানুহে ইয়াত হাজাৰবাৰ আহিলেও শুনিবলৈ নাপায় সেই প্ৰাৰ্থনাটো। যিবিলাক লাকি মানুহ তেওঁলোকেহে শুনিবলৈ পায়। চ' আমি কিজানি বহুত আৰু আমি গল্ডেন টেম্পলৰ পৰা ওলাই ওচৰতে এখন ধাবা আছে, তাত সোমাই দিলোঁ কিবা এটা খাবৰ কাৰণে। আৰু মই সঁচাকৈ আপোনালোকক মানে কি ক'ম, মই এক্সপেক্টে নকৰা বস্তুবিলাক আজি হৈ আছে। কাৰণ মই ৰাতিপুৱাই বৌজনীক কৈছোঁ যে আজি মোৰ আনকমন বস্তু খাব মন গৈছে, যেনেকুৱা ধৰণৰ বইল চইল খাবলৈ মন গৈছে আৰু তো মানে সেইটো যে খাবলৈ পাম এক্সপেক্টে কৰা নাছিলোঁ। সঁচাকৈ আজি চাগে সঁচাকৈ দিনটো মোৰ কাৰণে বিৰাটেই ভাল আৰু লাকি দিন চাগে সেইটো কাৰণে। আৰু এয়া দেখিছেনে টোপোলা কৰা আছে যে সেউজীয়া সেউজীয়া পাত, সেয়া কলপাত নহয়, এইটো কৌপাত বুলি কয়। বাকী চব বইলে আনিছে, খালি আলু ভাজি আনিছে। ভেজ বইল আছে, চিকেন বইল আছে, পৰ্ক বইল আছে, লাই পাত বইলো আছে। ইমান টেষ্টি হৈছে। আৰু বইল বস্তু যে ইমানেই টেষ্টি হ'ব পাৰে মই ভবাই নাছিলোঁ। ইমান টেষ্টি লাগিছে মানে বইল বস্তু, একো মছলা নিদিয়াকৈ বনোৱা বস্তু। আৰু এয়া খালোঁ আৰু এনেকৈ খাইছোঁ মানে একদম হেঁপাহ পলাই খাইছোঁ আৰু আজি। আৰু এতিয়া আমি ক'তো ৰোৱা মেলা চিষ্টেম নকৰোঁ, কাৰণ ইয়াৰ পৰা আমি ঘৰ পাবলৈ হ'লে আৰু 2 ঘণ্টাৰ ৰাস্তা, সেইটো কাৰণে আমি আৰু ক'তো ৰোৱা মেলা নকৰোঁ। যিহেতু এতিয়া 8:30 বাজি গৈছে, ঘৰ পাওঁতে পাওঁতে কিজানি 10-11টা বাজি যাব পাৰে, সেইটো কাৰণে। চ' আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ, কাৰণ মোৰ মোবাইলতো একেবাৰে চাৰ্জ খতম হৈ গৈছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।